নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল সস্তীয়া নিউজলৈ। আজি মই কথা পাতিম ছ'চিয়েল মিডিয়াৰ কেইটামান ইণ্টাৰেষ্টিং নিউজৰ বিষয়ে। জুবিনদাৰ পত্নী গৰিমা বৌৱে আজি তেওঁৰ ইনষ্টাগ্ৰাম পেজত কেইখনমান ফটো পোষ্ট কৰিছিলে, য'ত গৰিমা বৌক গ্ৰীণ স্ক্ৰীণত শ্বুটিং কৰি থকা দেখিবলৈ পোৱা গৈছে। আজিৰ পৰা কেইদিনমান আগত জুবিনদাৰো ফটো কেইখনমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিলে, য'ত জুবিনদাকো গ্ৰীণ স্ক্ৰীণত শ্বুটিং কৰি থকা দেখিবলৈ পোৱা গৈছিলে। ফটোকেইখনৰ সন্দৰ্ভত একো কথা উল্লেখ কৰা নাই যদিও ফটোকেইখন দেখি এনেকুৱা লাগিছে যেন জুবিনদা আৰু গৰিমা বৌ অতি সোনকালে একেলগে দেখিবলৈ পাম নতুন ভিডিঅ'ত। ভিডিঅ'টো গানৰ হ'ব নে বেলেগ কিবা হ'ব নাজানো, তাৰ বাবে অপেক্ষা কৰিব লাগিব। গৰিমা বৌৱে তেওঁৰ কেপশ্যনত জানিবলৈ দিয়া মতে ফটোকেইখন NK প্ৰডাকশ্যনৰ বাবে কৰি থকা এটা শ্বুটিঙৰ ফটো, গতিকে অতি সোনকালে বহুত ডাঙৰ কিবা এটা আহি আছে, অপেক্ষা কৰক। ইয়াৰ সন্দৰ্ভত কিবা খবৰ পালে নিশ্চয় জনাম। এতিয়া কথা পাতিম পিছৰ খবৰটোৰ বিষয়ে। জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই আজৰি সময়ত বৰশী বাই ভাল পায়। বৰশী বোৱাটো তেওঁৰ বহুত চখৰ মাজৰে এটা চখ। তাৰ বিষয়ে জনাই আজি আইমী বৰুৱাই তেওঁৰ ইনষ্টাগ্ৰাম পেজত এটা ভিডিঅ' পোষ্ট কৰিছিলে, য'ত লিখিছিলে, মাছ কি পালোঁ বা নাপালোঁ সেয়া গুৰুত্ব নিদিওঁ, কিন্তু চখ পূৰাবলৈ আহৰিপৰত এনেকৈ বৰশী লৈ বহা এক পুৰণি ভিডিঅ'। অন্য একো নহ'লেও ধৈৰ্য বাঢ়ে, কিছু হ'লেও এক প্ৰশান্তিও লাভো। নিৰিবিলি সময়খিনি সামৰি Catching a fish is secondary to the sense of calm and serenity I experience while sitting by the pond in our backyard. It gives me patience to power through tough times. যদিহে কোনোবাই বৰশী বাই পাইছা তেনেহ'লে গম পাবা বৰশী বাওঁতে কিমান ধৈৰ্যৰ প্ৰয়োজন। বৰশী বাই হয়তো বহুতেই ভাল পায় আৰু এতিয়া বাৰিষা বৰশী বাই আনন্দও লাভ কৰা হয়। এতিয়া কথা পাতিম বেলেগ এটা খবৰৰ বিষয়ে। অসমৰ জনপ্ৰিয় অভিনেতা অমিত কুমাৰ বৰুৱা তেওঁ ইনষ্টাগ্ৰাম পেজত এখন ফটো পোষ্ট কৰিছিলে, য'ত তেওঁক সাগৰিকা গোস্বামীৰ লগত দেখা গৈছে। তাতে তেওঁ লিখিছিলে, নামামি কামিং চুন। গতিকে এখন নতুন অসমীয়া ধাৰাবাহিক অতি সোনকালে আমাৰ মাজলৈ আহি আছে, গতিকে অপেক্ষা কৰক। তাৰ সন্দৰ্ভত যদিহে আৰু কিবা নিউজ পাওঁ তেতিয়াহ'লে আপোনালোকক নিশ্চয় জনাম। গতিকে আজিলৈ ইমানে। যদিহে আপোনালোকে এনেদৰে ছ'চিয়েল মিডিয়া ৰিলেটেড নিউজ পাই থাকিব বিচাৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো প্ৰেছ কৰি লওক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰক, যদিহে কিবা অসুবিধা পালে তেনেহ'লে কমেণ্ট কৰক, আৰু যদিহে বিচাৰে যে মোৰ এই ভিডিঅ'টো আন কোনোবাই চাব লাগে বা আন কোনোবাই এই নিউজটো পাব লাগে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। আজিলৈ ইমানেই। জয় আই অসম।